নমস্কাৰ, গুড মৰ্ণিং। বলক ৰাতিপুৱাই বৰগীত শিকিবলৈ যাওঁ ৰংগপীঠ পৰিৱেশ কলা বিদ্যালয়। প্ৰাঞ্জু বাৰুতি আৰু ইনিশা বৰাৰ সহযোগত গঢ় লৈ উঠা এখন অতি সুন্দৰ পৰিৱেশ কলাৰ বিদ্যালয়। ইয়াৰ বৰগীতৰ লগতে খোল আৰু সত্ৰীয়া নৃত্যৰ পাঠদান কৰা হয়। 12 চহৰীয়া প্ৰকল্পত আৰম্ভ কৰা এই বিদ্যালয়খন অতি শলাগ। বাহিৰৰ পৰিৱেশটো চাওকচোন, ইমান ধুনীয়া। নামঘৰ ভাগৰ লগতে গছ-গছনিবোৰে পৰিৱেশটো বৰ মনোৰম কৰি তুলিছে। চালে যেন চাই থাকিবলৈ মন নাযায়, যাবলৈ মনেই নাযায়। তথাপিও ক্লাছ শেষ হ'ল যেতিয়া যাওঁ। এয়া আমাৰ জামুগুৰিহাটৰ শ্বহীদ বেদী। ৰংগপীঠৰ কাষতেই আছে আৰু তাৰ কাষতেই আছে মোৰ অতিকৈ আপোন জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, য'ত মই ক্লাছ 5ৰ পৰা পঢ়িছিলোঁ, হাই ছেকেণ্ডেৰী পাছ কৰালৈকে। দেখিলেই মনটো হাত পৰি যায়, নিজৰ স্কুল। তাৰ পাছতে আমি লৰালৰিকৈ ঘৰলৈ আহিলোঁ। এই আহি পায়ে উৎপাত দেখিছেনে? বাপৰে বাপ, ক'লৈ গৈছিলা? বাহ, ক'লৈ গৈছিলা তোমাল? মোক লগত কিয় নিনিলা? আকৌ ক'ৰবালৈ যাবা নেকি বাৰু? আজিতো চানডে। ময়ো যাম। উৎপাত। লৰালৰিকৈ কিবা এটা খালোঁ, ধুনীয়া এযোৰ মেখেলা চাদৰ পিন্ধিলোঁ। বৰ ধুনীয়া ন কাপোৰযোৰ? এয়া এওঁলোকৰ ঘৰলৈ ওলালোঁ। যাওঁতে ৰাস্তাত নিজৰ ঘৰটো দেখিলোঁ নহয়। নিজৰ ঘৰটো দেখাৰ পিছত নোসোমোৱাকৈ থাকিব পাৰিনে? মোৰ ভতিজীৰ বিৰাট ফূৰ্তি, চুনচুনিক পাই লৈ দুইজনীয়ে খেলিলে। বেছি সময় নকৰাকৈ আমি লৰালৰিকৈ আমাৰ পুৰণা ঘৰ পালোহি। এয়া মোৰ শাহু মা। বাপৰে, চুনচুনি বিৰাট ফূৰ্তি, আইতাক পাইছোঁ। তাৰপিছত বাক পালোঁ। বা মোক কোচত লোৱা, বা। তাৰ পৰা আহি লৈ আমি জেং বিহু এখেতক আমন্ত্ৰণ কৰি আহিলোঁ আমাক যিহেতু দলটো একেবাৰে নতুন। সেয়া আমি জেং বিহুৰ প্ৰিপেৰেশ্যন কৰিছোঁ। প্ৰিপেৰেশ্যনৰ অৰ্থত একপি ফটো। তাৰপিছত লৰালৰিকৈ ঘৰলৈ আহিলোঁ। আহি লৈ পেলাই কাষ্টমাৰে দি যোৱা অৰ্ডাৰৰ ব্লাউজ এটা চিলালোঁ। যিহেতু কাম নকৰিলেতো নহ'বই, কাইলৈ দিবই লাগিব। পটাপট চিলাইছোঁ। চাওকচোন ফাইনেল লুকটো কেনেকুৱা লাগিছে বাৰু। ব্লাউজ চিলালোঁ, ভাত বনালোঁ, খালোঁ, এতিয়া শুই থাকোঁ। গুড নাইট। আকৌ কাইলৈ লগ পাম। বাই বাই।